হাই ফ্ৰেণ্ডসকল, মই সংগীতা আকৌ এবাৰ মোৰ ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকক সকলোৰে ভালনে বাৰু? আশা কৰোঁ নিশ্চয় ভালেই। মোৰো ভালেই। এতিয়া 10টা বাজিল। সকলো কাম বন আজৰি কৰি ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুত দিন ভিডিঅ' দিয়া হোৱা নাই। দিনটো বিশেষ একো নাই বাৰু, কিন্তু মইনো দিনটো কি কৰোঁ কি নকৰোঁ তাকে দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেললৈ আপোনালোক কোনোবা নতুনকৈ আহে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তেনেহ'লে এতিয়া ব'লক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো এতিয়া মোৰ হিচাপতে খেলি আছে না? কি খেলি আছে? বেছি সৰু দেখে দেখা দেই। আমি বজাৰলৈ আহি আছোঁ। এতিয়া আমি বজাৰলৈ গৈ আছোঁ। হঠাতে কাম এটাত বজাৰলৈ যাবলগীয়া হ'ল। ফ্ৰেণ্ডসকল উঠনি বজাৰৰ পৰা আহি আকৌ ভিডিঅ' কৰা নহ'ল। মোৰ কিছুমান কাম থাকিল আৰু এইফালে যাব লগা হ'ল, সেইকাৰণে ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। এতিয়া 5টা বাজিছে। এতিয়া আহিছে মই চাহ খাইছোঁ, মই চাহ খাইছোঁ, হিচিয়ে গাখীৰ খাই আছে। চাহ খাই কৰি ল'ৰাটোক পঢ়াব লাগিব। এতিয়া ভিডিঅ'টো শেষলৈকে চাই থাকক। চাউল লগাই দিব লাগিছিল। যিহেতু ভালকে দিয়া, ভালকে হোৱা নাই, ধুনীয়াকে ভালকে লিখা। ডাঙৰ কৰি দিবা হৈছে এইখিনিৰ পৰা। লিখা পাইছা দেই। এতিয়া আমাৰ হিচিয়ে লিখি আছে। এতিয়া হিচিয়ে লিখি লওক। আপোনালোকে ভিডিঅ'টো চাই থাকক।
ফ্ৰেণ্ডসকল এতিয়া ল'ৰাক পঢ়াই হ'ল, এতিয়া ভাত বনোৱাৰ টাইম হ'ল। এতিয়া মই ভাত বনাইছোঁ, কিন্তু বনাইছোঁ চাওকচোন। এতিয়া মই মাংস বনাব লৈছোঁ। মই এইটো কোনো ৰেচিপি ধৰণে আপোনালোকক, যিহেতু মই ব্লগটো কৰি আছিলোঁ, সেইবাবে আপোনালোকে দেখালোঁ মই এইটো কি বনাইছোঁ। এতিয়া মোৰ ভাত বনাই হৈ গ'ল। এতিয়া ল'ৰাক ভাত খুৱাই আছোঁ। আহা চিৰিজা টোপনি লাগিছে ভাত খাই ন। ফ্ৰেণ্ডসকল ল'ৰাক ভাত পানী খুৱাই মেলি লগতে ময়ো খাই আজৰি হ'লোঁ। ফ্ৰেণ্ডসকল তেতিয়াহ'লে এতিয়া মই ইমানতে ভিডিঅ'টো সমাপ্ত কৰোঁ। এতিয়া মই ল'ৰাক খুৱাই লওঁ ন। ল'ৰা টোপনি আহিছে নাই? ল'ৰাটো টোপনি কিমান যে কথা নহয় তাত। তেনেহ'লে এতিয়ালৈ বাই বাই। বাই বাই, গুড নাইট। গুড নাইট। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।